हेलो एवरीवन टिचाৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰেচিপি ভিডিঅ' এটা দিম বুলি ভাবিলোঁ। কি বনাইছোঁ, কেনেকৈ বনাইছোঁ আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ। তেতিয়াহ'লে পলম নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এইফালে মই কেৰাহী পাতি ৰাখিছিলোঁ আৰু কেৰাহী প্ৰায় গৰম হৈ গৈছে, সেইকাৰণে মই ইয়াত এতিয়া তেল দি দিছোঁ। তেল মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ, যিহেতু পোলাও বনাম সেয়ে। আৰু এতিয়া মই ইয়াত ইলাইচি, ডালচেনি, লং আৰু তেজপাত তেনেকৈ আৰু জিৰা গুটি কেইটামান দিছোঁ। এইখিনি দি ইয়াতে ভাজি ল'ম। আৰু চেনি আপোনালোকে সোৱাদ অনুসৰি দিব, যিহেতু পোলাওটো অলপ মিঠা মিঠা হ'লে ভাল লাগে, বৰ বেছি মিঠা হ'লেও ভাল নালাগে বাৰু। তাৰপিছতে ইয়াত মই এতিয়া নিমখ অলপো দিম। ড্ৰাই ফ্ৰুটছখিনি মই এতিয়া দি দিম ইয়াত। ড্ৰাই ফ্ৰুটছ মই অলপমান কাটি ৰাখিছিলোঁ, কাজু, খিচমিচ, কাঠবাদাম, তাৰপিছতে আৰু পিস্তা এনেধৰণে কাটি ৰাখিছিলোঁ। অলপমান তিয়াই ৰাখিব লাগে কটাৰ আগত। তাৰপিছতে মই ইয়াতে এতিয়া ঘি দি দিম। ঘি অন্নপূৰ্ণাৰ দিছোঁ, আৰু মনোৰমা ঘি হ'লে বেছি ভাল হয়, তাৰ গোন্ধটো ভাল আহে। আৰু অন্নপূৰ্ণাটো গোন্ধটো বৰ বেছি নোলায় সেয়ে। তাৰপিছতে এতিয়া মই ইয়াত পিঁয়াজ দি দিম। পিঁয়াজখিনি অলপমান এনেধৰণে মিশ্ৰণ কৰাৰ পিছত মই এতিয়া ইয়াতে বাকী গাজৰ আৰু বিন কাটি ৰাখিছিলোঁ সেয়া দি দিম। তাৰপিছতে যিহেতু এতিয়া মটৰ ছিজন নহয়, পোৱা নাযায় সেয়ে, আৰু টেমাৰ মটৰটো বৰ ভাল নালাগে, সেইকাৰণে দিয়া নহ'ল। তাৰপিছত মই এতিয়া এইখিনি অলপমান ভাজি হোৱাৰ পিছত এতিয়া মই ইয়াত অলপ অলপকৈ চাউলখিনি দি দিম, যিখিনি মই তিয়াই ৰাখিছিলোঁ। অলপ অলপকৈ দি মই ইয়াত মিশ্ৰণ কৰি ল'ম। একেলগতে গোটেইখিনি দিয়া নাই, যিহেতু মিশ্ৰণ কৰোঁতে অলপ দিগদাৰ হয়, সেইকাৰণে অলপ অলপকৈ দিছোঁ। দেখিছে নহয়, এনেধৰণে অলপ অলপ দি দি মই মিশ্ৰণ কৰি লৈছোঁ। আৰু ঘি মই একেলগতে মানে একে কোবতে দি দিয়া নাই, অলপ অলপকৈ মাজে মাজে দি থাকিম। সেয়ে প্ৰথমতে অলপ দি লৈছিলোঁ, তাৰপিছতে আকৌ দিম। এইখিনি ধুনীয়াকৈ মিশ্ৰণ কৰি লোৱাৰ পিছত কিন্তু খুব সঘনাই লৰাই থাকিব, যাতে তলত লাগি নধৰে। তলত লাগি ধৰিলে খাবলৈ বেয়া হয়, সোৱাদটো বেয়া হৈ যায়। সেয়ে খুব সঘনাই লৰাই থাকিব লাগে। আৰু ল'টো একদম মিডিয়াম ফ্লেমত আপোনালোকে বনাই থাকিব। এয়া মই ঘি অলপ অলপকৈ দি আছোঁ, দেখিছে নহয়। ঘি মই মানে বৰ বেছিকৈও দিয়া নাই, সেইকাৰণে জাষ্ট গোন্ধটো আহিবৰ কাৰণে মই অলপ অলপ মাজে মাজে দি আছোঁ। প্ৰায় টোটেল মই 3 চামুচমান দিওঁ। 3 চামুচ মই অলপ অলপকৈ মানে দি থাকোঁ আৰু তেনেকৈ। তাৰপিছতে এনেকৈ ধুনীয়াকৈ মিশ্ৰণ কৰিছোঁ। আৰু মিশ্ৰণ কৰিছোঁ মানে এনেধৰণে প্ৰায় মানে লৰাই থাকিব লাগিব, যাতে তলত লাগি নধৰে আৰু ধুনীয়াকৈ গোটেইখিনি মিশ্ৰণো হৈ যায়। অলপমান সিজিবলৈও দিম, ফ্লেভাৰটো যাতে সোমায় আৰু। তাৰপিছত মই এতিয়া এইখিনি নমাই ল'লোঁ, আৰু নমাই লৈ মই এতিয়া ৰাইচ কুকাৰত দি দিম। পানী ঠাণ্ডা পানীয়ে দিছোঁ মই, পানী বৰ বেছিকৈ নিদিওঁ, যিহেতু অলপমান সিজিলেই, সেইকাৰণে পানী অলপমান দিম, যাতে চাউলখিনি অকণমান ডুবি থাকে। আৰু বেছিকৈ দিলে পেটপেটীয়া হ'ব, খাবলৈ বেয়া হয়, সেইকাৰণে পানী অলপমান দিছোঁ। তাৰপিছত এইফালে মই যিহেতু পোলাও বনাইছোঁ, তাৰ লগত খাবৰ কাৰণে এইফালে মই এতিয়া চিকেন বনাম, লোকেল চিকেন। আৰু লোকেল চিকেনৰ কাৰণে মই ইয়াত তেল দি লৈছোঁ, মিঠাতেল। তেলখিনি গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত মই এতিয়া ইয়াত এতিয়া তেজপাতে আৰু জলকীয়া এনেকৈ 2টা ভাঙি দিছোঁ। তাৰপিছতে ডাঙৰ ইলাইচিটো দিছোঁ, আৰু ষ্টাৰ মছলাটো এপিচ দি দিছোঁ।
গোটেইটো দিয়া নহয়, বহুত বেছি ফ্লেভাৰটো ওলাই যায়, সেইকাৰণে অলপমান দিছোঁ। আৰু পিঁয়াজ মই এনেধৰণে কাটি লৈছিলোঁ। এতিয়া পিঁয়াজখিনি অলপমান ভাজি ল'ম, বৰ বেছিকৈ নাভাজোঁ, অলপমান ভাজি ল'ম। তাৰপিছতে মই ইয়াতে চিকেনখিনি দি দিম। আৰু ইয়াত মই তেলত অকণমান আদা নহৰু পেষ্ট দি দিওঁ, যিহেতু গোন্ধটো ভাল ওলায় আৰু খাবলৈও সোৱাদ হয়। পাছত অলপমান দিবলৈ ৰাখি থওঁ। প্ৰথম এনেকৈ তেলতে অলপমান দিলোঁ। আৰু যিহেতু লোকেল চিকেন বনাম, সেয়ে অকণমান চেনি দিছোঁ। লোকেল চিকেনত অলপমান চেনি দিলে খাবলৈ সোৱাদ হয় আৰু সেয়ে অলপমান দিছোঁ, বৰ বেছিকৈ দিলে ভাল নালাগে বাৰু, অলপমান জাষ্ট। তাৰপিছতে এতিয়া মই ইয়াতে চিকেনখিনি দি দিম। দি লোৱাৰ পিছত মই এতিয়া ইয়াকে ধুনীয়াকৈ মিশ্ৰণ কৰি ল'ম। আৰু এতিয়া এই মিশ্ৰণ কৰি লোৱাৰ পিছত মই এতিয়া নিমখ দি দিম। নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব। নিমখ দি এনেধৰণে আকৌ লৰাই ল'ম। তাৰপিছতে মই এতিয়া ইয়াত মছলা দিম। এতিয়া মই ইয়াতে মছলাখিনি দি দিম। মছলা মই তেনেকৈ বৰ বেছি ব্যৱহাৰ কৰা নাই, ইয়াত অকল চিকেন মছলা অলপমান দিছোঁ। তাৰপিছতে ৰেড চিলি পাউডাৰ অলপমান দিছোঁ, জাষ্ট কালাৰটোৰ কাৰণে দিছোঁ। তাৰপিছত দি ধুনীয়াকৈ মই ইয়াতে মিশ্ৰণ কৰি ল'ম। মিশ্ৰণ কৰি ৰখাৰ পিছত অলপমান সিজিবলৈ দিম, ইয়াত ঢাকি ৰাখিম। এয়া অলপমান সিজালোঁ। তাৰপিছত তলত অলপমান লাগি ধৰিছিলেই বাৰু। তাৰপিছত মই এতিয়া এই বিলাহীখিনি এনেধৰণে কাটি ৰাখিছিলোঁ, প্ৰায় 3টা মানে বিলাহী মই এনেধৰণে কাটি ৰাখিছোঁ, যিহেতু গ্ৰেভি বনাম, সেয়ে বিলাহীকেইটা সোনকালে সিজিবৰ কাৰণে এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু তাৰপিছত মই এতিয়া জলকীয়া এনেধৰণে 3টামান সৰু সৰুকৈ কাটি লৈছিলোঁ, এয়াও দি দিছোঁ। আৰু দি ধুনীয়াকৈ মিশ্ৰণ কৰি ল'ম। আৰু মিশ্ৰণ কৰি লোৱাৰ পিছত অলপমান দেৰি মই ঢাকি ৰাখিম। সেয়া দেখিছে নহয়, বিলাহীখিনি প্ৰায় গলিয়ে গ'ল। আৰু এতিয়া মই ইয়াতে কাটি ৰখা আলুখিনি মই দি দিম। আলু মই 2টা এনেধৰণে কাটি লৈছিলোঁ, সেইকেইটা মই ইয়াতে দি দিম। আৰু দি ধুনীয়াকৈ মিশ্ৰণ কৰি ল'ম। আৰু মিশ্ৰণ কৰি লোৱাৰ পিছত মই আকৌ আলুখিনি সিজালৈকে ঢাকি ৰাখিম। এয়া আলু প্ৰায় সিজিছেগৈ, আৰু সেইকাৰণে মই ইয়াত এতিয়া পানী দি দিম। পানী দি উতলাই আহিবলৈ দিম। পানী মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। ঠাণ্ডা পানীতকৈ গৰম পানী ব্যৱহাৰ কৰিলে ভাল হয়। ঠাণ্ডা পানী দিলে মানে যিখিনি চব্জি বনাইছোঁ সেইখিনি আকৌ ঠাণ্ডা হয়, আকৌ নতুনকৈ আৰম্ভ হোৱাৰ নিচিনা হয়, সেইকাৰণে মই গৰম পানী দিওঁ। আৰু ইয়াত দেখিছে ন, উতল আহিছে। আৰু এতিয়া মই ইয়াতে অকণমান হালধি দি দিম। হালধি দিয়াৰ পিছত যিখিনি মই আদা নহৰু পেষ্ট ৰাখি থৈছিলোঁ, সেইখিনি মই ইয়াতে দি দিম। যিহেতু আলু সিজিছেগৈ আৰু চিকেনটো অলৰেডিটো সিজিলেই, টাইম হ'ল তেনেকৈ। তাৰপিছতে এতিয়া মই কচুৰি মেথি অলপমান দি দিম। যিহেতু মোৰ ওচৰতে ধনিয়া নাছিলে, সেইকাৰণে মই কচুৰি মেথিৰ পাতটো দি দিম। দি মই বেছি সময় নিসিজাওঁ আৰু অলম'ষ্ট হৈছেগৈ। আৰু 10-15 মিনিটৰ পিছত এয়া মোৰ চিকেনৰ ৰেচিপি মানে তৈয়াৰ হৈ গ'ল। আৰু এয়া দেখিছে নহয়, কি ধুনীয়া এটা কালাৰ আহিছে। বৰ বেছিকৈ মছলা দিয়া নাই, বিলাহীৰ কালাৰ আহিছে ধুনীয়াকৈ, আৰু খাবলৈও খুব সোৱাদ হৈছিলে। আৰু এইফালে মই থালিখন তৈয়াৰ কৰি লৈছোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ সকলোৱে বাই বাই, টেক কেয়াৰ অল।